আজি যিসকলে চাকৰি পালে মই তেওঁলোকক এটা অনুৰোধ কৰিম, আমাকতো একো দিব নালাগে আৰু দিব নালাগা থাকাটোৱে ভাল। প্ৰথম যেতিয়া আমি দৰমহা পাম, কিবা নহয় কিবা উপহাৰ প্ৰথম মোৰ দেউতা মাক দিম, হ'ব নহয়? হ'বনে নাই? কিবা নহয় কিবা এটা দেউতা মাক দিম। আৰু দ্বিতীয়তে ক'ত দিম? গাঁৱৰ নামঘৰটোত দিম। আৰু তৃতীয় মাহত দৰমহা পালে মই পঢ়া স্কুলখনত কিবা নহয় কিবা সৰু বস্তু এটা হ'লেও আমি দান কৰিম, হ'বনে নাই? হ'ব? প্ৰথম কাক দিম? দেউতা মা, হ'ব? ইমান লাহে লাহে কৈছে, নিদিবি নেকি বাবাহঁত? দিবি নে নাই? প্ৰথম কাক দিম? দেউতা মা, হ'ব? তাৰ পিছত গাঁৱৰ নামঘৰ মন্দিৰ যি উপাসনাৰ জাগা আছে তাতে সৰু 101 টকা হ'লেও আমি দিম, হ'বনে নাই? হ'ব? আৰু তৃতীয় মাহত যেতিয়া দৰমহা পাম, আমাৰ স্কুলখনত চকী এখন হ'লেও আমি কিনি দিম, হ'ব? তাৰ পিছত আৰু মোৰ কাম শেষ। 3 মাহলৈকে মোৰ লগত কণ্টেক্ট থাকিব, হ'ব নহয়? 3 মাহলৈকে কিন্তু মোৰ লগত চুক্তি থাকিব, হ'ব? আৰু এটা লাষ্ট কাম এটা আছে। ঘৰত যদি কাৰোবাৰ অৰুণোদয় আছে, আজিয়ে দেউতা মাক ক'ব লাগিব যে আৰু অৰুণোদয় টকা নলবি, হ'বনে? হ'বনে নাই? হ'ব যদি এটা হাত চাপৰি মাৰি দিব লাগিব ন, জোৰ কৰি। ঠিক আছে? মই পুলিচৰ ল'ৰা ছোৱালীবিলাকক কম, প্ৰথমতে আজি আমি পুলিচ হলো, যোৱা কালিলৈকে যদি পুলিচে কোনো অপৰাধ নোহোৱাকৈ আমাক লাঠি এটা মাৰে, আমাক যদি গালি পাৰে, আমি মনটো দুখ পাওঁ নে নাপাওঁ? পাওঁ নহয়? গতিকে পুলিচৰ যেতিয়া আমি ইউনিফৰ্ম পিন্ধিম, সদায় এটা কথা আমি মনত ৰাখিম যে দুখীয়া মানুহক ৰক্ষা কৰাৰ কাৰণেহে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধিছো। দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধা নাই। মই যোৱাবাৰো মিটিঙত কৈছিলো, আজি মই আকৌ এবাৰ কৈছো, মোৰ যেতিয়া গাড়ীখন যায় তেতিয়া সন্মুখত যদি মাৰ্চিডিজ এখন আহি যায়, পুলিচজনে হুইচেল মাৰে। আৰু যেতিয়া ৰিক্সাখন আহি পায়, পুলিচে লাঠি মাৰে। গাড়ীৱালা মানুহক খালি হুইচেল আৰু ৰিক্সা ঠেলাক লাঠি। তেতিয়া মই 2-এজন পুলিচক সুধো মাতি আনি, যে তই যে বাবা লাঠি মাৰিলি, তোৰ জন্ম আম্বানী আৰু টাটাৰ ঘৰত হৈছিল নেকি? তোৰতো জন্ম এনেকুৱা দুখীয়া মানুহৰ ঘৰতে হৈছিলে? বোলে হয় দাদা, পুলিচত থাকিলে এনেকুৱাই হৈ যায় বোলে। এনেকুৱা আমি হ'ব নালাগিব, ঠিক আছে? আমি যিসকল পুলিচত আছো, যোৱাবাৰৰ নিযুক্তি, এইবাৰৰ নিযুক্তি, আমাৰ এইখিনি মানুহ গ'লে 20% হৈ যায় পুলিচত। আমি বেলেগৰ কথা শুনাতকৈ আমি পুলিচত এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিম। দুখীয়া আৰু দৰিদ্ৰৰ বন্ধু, জনসেৱাৰ্থে জনহিতাৰ্থে, এইটো হৈছে আমাৰ অসম পুলিচৰ মূল বাণী। কেতিয়াবা কেতিয়াবা আমাৰ ডাঙৰ অফিচাৰবিলাকে এইটো পাহৰি যায়, কিন্তু আমি সৰুবিলাকে নাপাহৰো, হ'বতো? জনহিতাৰ্থে মানে কি? ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল। আমি সদায় দুখীয়া আৰু দৰিদ্ৰ মানুহৰ আমি বন্ধু হৈ থাকিম। এই কথাখিনি আমি মনত ৰাখিব লাগিব। শিক্ষকৰ চাকৰিত যিসকল গৈছে, মই সদায় এটা কথাই কওঁ যে সমাজক আজি যদি আটাইতকৈ প্ৰয়োজন, সেইটো হৈছে এটা শক্তিশালী ৰাজহুৱা শিক্ষাৰ ব্যৱস্থা। আজিত আমাৰ যিসকল শিক্ষকৰ নিযুক্তি পাইছে, তেওঁলোকক মই অনুৰোধ কৰিম যাতে আপোনালোকে নিয়মীয়াকৈ শ্ৰেণীত পাঠদান, ৰিচাৰ্চ, গৱেষণা আৰু ইনোভেশ্যন, ক্লাছ ট্ৰানজেকশ্যন, ক্লাছত পাঠ্যক্ৰম, গৱেষণা আৰু ইনোভেশ্যন, এই 3টা ৰাস্তাৰ মাজেৰে গৈ আমি অসমৰ ৰাজহুৱা শিক্ষা ক্ষেত্ৰখনক আমি উজ্বলাই তুলিব লাগিব। আজি ইয়াতে প্ৰায় 1000 ইঞ্জিনিয়াৰৰ নিযুক্তি হৈছে। আমাৰ অসমত ইমান ইঞ্জিনিয়াৰৰ নিযুক্তি আগতে আমি কেতিয়াও কৰা নাছিলো। আমাক এতিয়া ইঞ্জিনিয়াৰ লাগে,
কাৰণ আমি ৰাস্তা বনাইছো, কলেজ বনাইছো, মেডিকেল কলেজ বনাইছো, ইঞ্জিনিয়াৰিং কলেজ বনাইছো, কাৰিকৰী ল'ৰা ছোৱালীৰ আমাক প্ৰয়োজন আছে। মই আমাৰ ইঞ্জিনিয়াৰ সকলকো এটাই কথাই অনুৰোধ কৰিম, অলপ আগতে এপইণ্টমেণ্ট দিওঁতে আমি কৈছিলো যে ইঞ্জিনিয়াৰজনক যেতিয়া ৰুৰেল ডেভেলপমেণ্টত চাকৰি পায় তেওঁৰ মনটো অলপ অলপ ভাল লাগে, যেতিয়া PHC ডিপাৰ্টমেণ্টত পায় মনটো অলপ অলপ ভাল লাগে, আৰু PWD ডিপাৰ্টমেণ্টত পালে মনটো একদম হাঁহি উঠি যায়। এইটো কিয় উঠে? দৰমহাটো একেই হয়। তাৰমানে আমি ধৰি লৈছো যে PWD ডিপাৰ্টমেণ্টত আমি এক্সট্ৰা টকাটো অলপ বেছিকৈ পাম। নহলে আমাৰ PWD, DRDA আৰু PHCৰ মাজত পাৰ্থক্য কি? এই বয়সত যদি আমি সেই ৰাস্তাৰে খোজ কাঢ়ো ভৱিষ্যতে আমাৰ বহুত বিপদ হ'ব। মই আমাৰ ল'ৰা ছোৱালীসকলক অনুৰোধ কৰিম, মই ইঞ্জিনিয়াৰ, মানুহক খোৱা পানী দিয়াৰ সমান পবিত্ৰ কাম একো নাই। গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰাতকৈ আনন্দ একো নাই। আৰু গড়কাপ্তানি লোক নিৰ্মাণ বিভাগতো কাম কৰাৰ আনন্দ আছে। কিন্তু আমাৰ চইচবিলাক এইটো কাৰণে চইচ হ'ব নালাগে যে এই বিভাগত টকা কম আছে, আন এটা বিভাগত টকা বেছি আছে। আমাৰ চইচ হ'ব লাগে যে ৰাইজৰ উদ্দেশ্যে আমি কেনেকে ভাল কৰি কাম কৰিব পাৰিম। মোৰ অনুৰোধ যে আমাৰ অভিযন্তাসকলেও নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে আপোনালোকে নিষ্ঠা আৰু সততাৰে সৈতে কাম কৰিব। মই অলপ আগতে কৈছো যে অসমত আমি আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম। মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম। আৰু 10,000 চাকৰিৰ এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো। যিসকলে টিভি স্ক্ৰীনত চাই আছে, চাকৰি পোৱা নাই, তেওঁলোকেও পঢ়া শুনা কৰি থাকক, দৌৰা দৌৰি কৰি থাকক, মন ভাঙি দিব নালাগে। আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেণ্টত আমি সহায় কৰাৰ কথা কৈছিলো। অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম। অৰ্থাৎ যেনেকে আমি কৈছিলো যে 1 লাখ ল'ৰাক আমি চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিম, সেই ৰাস্তাৰে আমি আগবাঢ়ি গৈ থাকিম। আৰু আমাৰ ইস্পিত লক্ষ্যত থিয় নিদিয়ালৈকে আমি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম।